মানুহজনৰ গাটো অকণমান ভাল নাছিলে, গতিকে আজি বুট নাখাওঁ বুলি ক'লে। এনেই অন্যদিনা বাৰু এইখিনি সময়ত আমি বুটেই খাওঁ। তাৰপিছত মই ভাপত দিয়া পিঠাকে বনালোঁ আৰু এইফালে কাপোৰ কাটি আছোঁ। আজি মানে কাপোৰ এযোৰ নিব আহিব। চাদৰ মেখেলাযোৰ হ'ল বাৰু, এই ব্লাউজটো কাম আছিলে, গতিকে ব্লাউজটো কাটি ল'লোঁ আৰু তাৰপিছতে কাটি কৰি লৈ আকৌ মই ভাতো বহাই দিছোঁ আৰু এইফালে কাপোৰটো চিলাব আৰম্ভ কৰিছোঁ। মানে আজি আকৌ জেঠাইহঁতৰ ঘৰতো যাব লাগিব। জেঠাই মানে গাটো ইমান ভাল নাছিলে, তাৰে খবৰ এটা লৈ আহোঁ বোলো, এনেই যোৱা নহয়। মানুহজনো দোকানত থাকে আৰু এইফালে ভণ্টি যাবলৈও দিগদাৰ, দেহা কলেজ যায়। গতিকে ভণ্টিহঁত ঘৰতে আহি আছে যিহেতু, আজি বোলো একেলগে যাওঁ গোটেইকেইজনী। এফালে আকৌ দেহা ৰৈ ৰৈ টোপনিয়ে গ'লগৈ আৰু কাপোৰযোৰ মানে মই ইস্ত্ৰি কৰি হোৱা নাই। ইস্ত্ৰি কৰি লৈ পেলাই ময়ো ওলাম বাৰু। আৰু জেঠাইহঁতৰ ঘৰত যিহেতু অকলে যোৱা নাযায়, মাহঁতৰ লগতে যাওঁ আগতে। আৰু এই মানুহজনে এতিয়া বুজাই আছে মানে আজি অকলে যাম যে। আমাৰ মেইন ৰোড, এইটো মেইন ৰোড এইটো। তাৰপিছত এনেই গৈ যায় এইখিনি জ্যোতি ষ্টেচনে পাই গ'লে, জ্যোতি ষ্টেচনৰ পৰা এইটো বাটেদি সোমোৱাই দিলে, সোমোৱাই দি আকৌ এইটো মেইন ৰোড, এইটো সিটো একেবাৰে চিনি নোপোৱা নহয় বাৰু, চিনি পাওঁ। তথাপি মানুহজনে ধুনীয়াকৈ বুজাই দিছে বাৰু। তাৰপিছতে আমি ধুনীয়াকৈ জেঠাইহঁতৰ ঘৰ পালোঁহি আৰু জেঠাই ধুনীয়াকৈ ভালেই বাৰু এইকেইদিন। মানে কালিৰ পৰা অলপ ভাল পাইছে আৰু ভাত কেইটামান খাইছে, কথা বতৰা ধুনীয়াকৈ পাতিছে আমাৰ লগত আৰু যোৱাৰ পৰা ইমান ভাল পাইছে নহয়। তাৰপিছতে আমি চাহ তাহ খালোঁ, তাতে ইমান ভিডিঅ' কৰা নাই বাৰু। বৌহঁতে ধুনীয়াকৈ চাহ তাহ দিলে আৰু আমিও আহিলোঁ। জেঠাই টোপনি গ'ল, আকৌ আমি বৌহঁতৰ ঘৰলৈ আহিলোঁ। বেলেগ এগৰাকী বৌ মানে, আমাৰ ঘৰে হয় বাৰু। মাইনা এবাৰ মেট্ৰিক দিব, তাকে খবৰ এটা লৈ যাওঁ বোলো। তাত আহি আকৌ ডাইৰেক্ট মানে পাকঘৰতহে লাগিছোঁ। আজি মানে ৰাতিলৈ পাঠ অকণমানো আছিলে। দিনত বৌহঁত গ'ল, বৰদোৱালৈ গৈছিলে আৰু ৰাতি মানে পাঠ আছিলে। ভিডিঅ' কৰা নাই তেনেকৈ, তথাপি ভণ্টিয়ে বাৰু অলপ ভিডিঅ' ধুনীয়াকৈ কৰি দিলে। মানে পাঠৰ যা যোগাৰ চলি আছে, বৌয়ে ধুনীয়াকৈ যোগাৰ কৰি থৈছে। ভকত আহিব অলপ পিছত। আৰু আমি মানে আজি নাহিম বুলি কৈছিলোঁ, বৌক ফোন কৰিলে। তাৰপৰা বোলে একো নহয়, আহা তুমি, আজি নাহিলে আকৌ নাহিবা, কোনদিনানো আহিবা। জোৰ কৰি মাতিলে, সেইবাবে আমি গ'লোঁ বাৰু। তাৰপিছতে আহি আকৌ পায়স বনাই আছিলে, পায়সখিনি অকণমান মই লাগি দিলোঁ বৌৰ লগত। বৰ বেছি সময় থাকিব নোৱাৰিলোঁ, মাইনা টিউশ্যনে আছে, এইফালে মানুহো আহি আছে খবৰ ল'বলৈ। পৰীক্ষা যিহেতু হ'লেই 11 তাৰিখৰ পৰা, 11 নে 10 তাৰিখৰ পৰা আছে নেকি ফেব্ৰুৱাৰী। গতিকে তাতো আমি বেছি সময় নকৰিলোঁ। তাৰপিছতে গুচি আহিলোঁ, চাহ তাহ খালোঁ। ইমান গাল যে বস্তু দিছে নহয় চাহ খাবলৈ, আৰু ঘৰলৈও দি পঠিয়াইছে দেই। সোনকালে যাম বুলি কওঁতে, আহোঁ বুলি কওঁতে দেৰি হ'লগৈ বা আন্ধাৰ হৈ গ'ল। তথাপিও মানে আমাৰ কথাও শেষ নহয় আৰু বৌ মানে এৰিয়ে নিদিয়ে, ইমান যে ভাল পাইছে যোৱাৰ কাৰণে নহয়। নিজৰ মানে কামবোৰ সঁচাকৈ দায়িত্ববোৰ এৰি পিনে কোনেও যোৱাই নহয়, তেনেকৈ ওলাবই নোৱাৰোঁ ঘৰৰ পৰা। তথাপিও আজি কিবাকৈ গ'লোঁ বাৰু, ভণ্টিহঁতো ঘৰতে আছিলে। গতিকে গোটেইকেইজনী গ'লোঁ আৰু আজি আহি পোৱালৈ আমাৰ 7টাই বাজিলে। আৰু দেহাই আকৌ অহাৰ পিছতে জেঠাইহঁত কোনজনী, জেঠাই ডাঙৰ সৰু তাকে সুধি আছিলে। তাইক মোবাইলত একদম দেখুৱাই বুজাই আছোঁ মই, ডাঙৰ জেঠাই কোনজনী, সৰু জেঠাই কোনজনী। এফালে ভণ্টিহঁত আকৌ কাইলৈ নগাঁও যাবগৈ যিহেতু, গতিকে ঘৰৰ পৰা এপাক আহোঁ বুলি ঘৰলৈ যাবলৈ ওলালে। থকাৰ কাৰণে এইকেইদিন ভাল লাগি আছিলে, কেইদিনমান থাকিলেও কাইলৈৰ পৰা মানে একদম খালী খালী লাগি থাকিব। আৰু ভণ্টিহঁতো গ'ল। তাৰপিছতে মই ৰাতি ভাতকেইটা চিম্পুলকৈ বনালোঁ, বনাই মেলি আকৌ কাইলৈ কাপোৰ নিব আহিব। ব্লাউজ দুটা আছিলে কাম বাকী, গতিকে আকৌ মই খাই বৈ লৈ মানে ধুমাধুম কাপোৰ চিলোৱাত লাগিছোঁ। কেতিয়াবা বহুত ৰাতিলৈকে কাপোৰ চিলাওঁ, কিন্তু কেতিয়াবা ইমান টোপনি ধৰে নহয়, দেখিছেনে চকু মুট ঘূৰাই ঘূৰাই আনিছে মানে।